আৰু এটা ভাল ফটো বোলে হয় যাব পাৰে আছে খবৰ প্ৰায় শেষ হৈ আহিছে আমি অৱশ্যে দিছোঁ এইখন ৰাজ্যক মই অৰ্পণ কৰিছোঁ ৰাজ্যক গ্ৰহণ কৰিব বুলি মই আশা ৰাখিম আজি আচলতে বৰ সুখৰ দিন বুলি আমি অনুভৱ কৰিছোঁ আজি আমাৰ ভোলাবাৰীবাসী ৰাইজে ভোলাবাৰীবাসী ৰাইজ বুলি ক'লে ভুল হ'ব এই বৃহৎ এলেকাৰ ৰাইজে তাৰমানে আজি বৰ মানে আনন্দৰ দিন বুলি আজি এটা মানে আমি চিন্তিত কৰিছোঁ কাৰণ এনেকুৱা এটা সময়ত যিটো সময়ত নেকি এচাম মানুহে হিন্দু মুছলমান কৰি থকাৰ সময়ত আজি এই মাদ্ৰাছাখন আমাৰ 2017 চনত আমি অনুষ্ঠিত কৰিছিলোঁ কিন্তু চৰকাৰৰ কিছুমান নীতি নিয়মত আমি তেওঁলোকৰ নঞ্চত নপৰাৰ কাৰণে আমাৰ মাদ্ৰাছাখন চৰকাৰে ইতিমধ্যে বন্ধ কৰি দিছে আমাৰ মাটি অকণমান কম আছিলে কিন্তু এই মাদ্ৰাছাখনৰ মাটি কম থকাৰ কাৰণে আমাৰ গাঁৱৰে সন্মানীয় শচীন্দ্ৰ ডেকা নামৰ ব্যক্তি এজনে তেখেতে কৈছে যে আপোনালোকৰ যিখিনি মাটি লাগে সেই মাটিখিনি মই মাদ্ৰাছাৰ নামত দান কৰিম আপোনালোকে আকৌ সেই পুনৰ মাদ্ৰাছাখন চলোৱাৰ কাৰণে চেষ্টা এটা চলাক এই কথাখিনি কৈ তেখেতে আজি আমাক তেখেতৰ যি খেতি কৰা মাটি সেই খেতি কৰা মাটিখিনি আজি মাদ্ৰাছাৰ নামত দান কৰিছে গতিকে মই এই সময়তে বা আপোনালোকৰ জৰিয়তে মই তেখেতক মানে আজি এনেকুৱা যে ভগৱান তুল্য বুলি ক'ব পাৰি তেখেতক যে তেখেতে আজি এটা এনেকুৱা নিদৰ্শন দাঙি ধৰিছে গতিকে মই আশা কৰিছোঁ ভৱিষ্যতে তেখেতে যি আশা কৰি বা যে আমাৰ অনুষ্ঠানটোৰ আশা কৰি তেখেতে যিখিনি মাটি দান কৰিছে তাৰ কাৰণে মই ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আচলতে মই এইখিনি মুহূৰ্তত অলপ আৱেগিক হৈ গৈছোঁ যে তেখেতৰ নিচিনা এজন ব্যক্তিয়ে আজি আমাৰ এই মাদ্ৰাছাত মাটি দান কৰিছে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু লগতে দীৰ্ঘায়ু মই কামনা কৰিছোঁ এইখিনিয়ে মই কৈছোঁ আৰু আপোনালোকৰ সন্মুখত আজি এই শুভ দিনত ভূমিদানৰ কাৰণে মই বহুদিনৰ পৰা ভাবি আছিলোঁ আৰু মাদ্ৰাছা নামত মাটি কম হোৱা বুলি শুনি পাই মানে মই অতি আনন্দেৰে মই মাটিখিনি দান কৰি মোৰ মানে জীৱনটোৰ কাৰণে এটা সুফল হ'ব বুলি ভাবি এই কামখিনি কৰিলোঁ নামটো কি আপোনাৰ মোৰ নাম শচীন্দ্ৰ ডেকা হয় কিমান মাটি দিলে এই এক কথা অলপ বেছিয়ে হ'ব চাগে আৰু এটা ভাল ফটো বোলে হয় যাব পাৰে আছে খবৰ প্ৰায় শেষ হৈ আহিছে আমি অৱশ্যে দিছোঁ এইখন ৰাজ্যক মই অৰ্পণ কৰিছোঁ ৰাজ্যক গ্ৰহণ কৰিব বুলি মই আশা ৰাখিম